তুমি এখন ঘৰৰ সঁচাকৈ লক্ষ্মী। যোৱা মা, স্কুললৈ যোৱা। টিফিন কিন্তু নেৰিবা, গোটেইখিনি খাবা দেই। হিয়া, ইপিনে হা, মোৰ ওচৰলৈ আহা। ঐ বাজি, তই মোৰ ছোৱালীজনীক গাত হাত দিবলৈ ক'ত সাহস পালি হা? নিজে আজিলৈকে সন্তান এটা জন্ম দিবলৈ নোৱাৰিলি, আৰু মোৰ ছোৱালীজনী তোৰ সেই বাজি হাত দুখনেৰে কিয় চুব লাগে? কাইলৈ যদি মোৰ ছোৱালীজনী কিবা এটা হৈ যায়, কোনে ৰিস্ক ল'ব হা? নিজেতো এটা সন্তানো জন্ম দিব নোৱাৰ, আৰু মোৰ ছোৱালীজনীক টানা টনা কৰিবলৈ আহ। মোৰ সন্তান নহয় কাৰণেই মোৰ মানুহজনে তোমাক বিয়া কৰাই লৈ আহিছে। তোমাৰ এই ছোৱালীজনী থকা স্বত্বেও মোৰ মানুহজনে তোমাকে এই ছোৱালীজনীকে লৈ আহিছে, আৰু এতিয়া তুমি মোক এনেকুৱা কথা কোৱা? তোমাৰ ছোৱালীজনী কি মোৰ ছোৱালী নহয় নেকি? সেইকাৰণেই মোক এইখন ঘৰত বিয়া কৰাই লৈ আহিছে, মোৰ ছোৱালীজনীকো লৈ আহিছে। সেইকাৰণে এইখন ঘৰত মোৰ ৰাজত্ব চলিব, মোৰ। বুজি পালিনে? আৰু এই ছোৱালীজনী তই ভুলতো নকবি তোৰ ছোৱালী বুলি। এইজনী ছোৱালী মোৰ হয়, মই জন্ম দিছো তাইক। মোৰ সন্তান নাই, সেইটো জানো মোৰ দোষ? ইয়াত মোৰ একো দোষ নাই। ভগৱানে মোক মাক হ'বলৈ মোৰ এটা সন্তানো দিয়া নাই, সেইকাৰণে মই আজি মা হ'বলৈ পৰা নাই। সেইকাৰণে মই তোমাৰ ছোৱালীজনীকে মোৰ নিজৰ ছোৱালী বুলি ভাবোঁ। তাই মোৰ ছোৱালী, মই তাইক মাকৰ দৰে মৰম কৰোঁ। তুমি ভুলতো নাভাবিবা মই তাইৰ লগত থাকিলে তাইৰ কিবা ক্ষতি হ'ব বুলি। শুন, মই তোক ভালে ভালেই কৈছো, মোৰ ছোৱালীজনীৰ পৰা তই 10 হাত দূৰত থাকিবি। মোৰ ছোৱালীজনীক তই নুচুবি। তুমি মোক তই কৈ কৈছা, মইতো তোমাৰ ডাঙৰ বাৰ দৰে। তোৰ ভাগ্য ভাল, মই তোক তই কৰিয়ে থৈ দিছো, নহ'লেতো তোৰ চুলিকেইডালত ধৰি মই এই ঘৰখনৰ পৰা তোক বাহিৰ কৰি দিলো হয়। নহয়, তুমি এনেকুৱা নকৰিবা। মই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণেই তোমাৰ সন্তান থকা পাছতো তোমাক আমাৰ ঘৰলৈ বিয়া কৰাই লৈ আহিছো। তোমাৰ সন্তানক মই নিজৰ সন্তানৰ দৰে ভাবিছো। সৰু বাৰী, তোমালোকৰ মাজত কি হৈ আছে এইবোৰ? মা, আপুনি চাওকচোন, এই বাজিজনী মোৰ ছোৱালীজনীক লাৰিবলৈ আহিছে আৰু স্কুলত পঠাবলৈ আহিছে। তাই লাওতে যদি মোৰ ছোৱালীজনী কিবা এটা হৈ যায়, তেনেহ'লে কোনে ৰিস্ক ল'ব কওকচোন? কি? তই এজনী বাজি, আৰু বাজি হয় মোৰ নাতিজনীক হাত দিবলৈ তই ক'ত ইমান সাহস পালি? তোৰ ইমান সাহস? সৰু বোৱাৰীটো ঠিকেই কৈছে, যদি ছোৱালীজনী কিবা এটা হৈ যায় তেনেহ'লে কি হ'ব? তই একেবাৰে তাইৰ গাত হাত নিদিবি। মোৰ নাতিনীজনীৰ ওচৰলৈ নাযাবি, তাইক নুচুবিও আৰু তাইৰ লগত নুশুবিও নবহিবিও। সৰু বোৱাৰী যি কয় তাকেই শুনিবি, কাৰণ তই সন্তান জন্ম দিব নোৱাৰ নহয়। আৰু মোৰ সৰু বোৱাৰীজনী ইমান ধুনীয়া ছোৱালী এজনী জন্ম দিছে, চালেই চাই থাকিবলৈ মন যায়, ফটোৰ দৰে দেখে। তোক সাৱধান কৰি দিছোঁ মই, তই তাই পিনে নাচাবি, তোৰ চাউনিটোও বেয়া হয়। নহয় মা, আপুনি তেনেকৈ নক'ব। তাই মোৰ সন্তান, মই তাইক বহুত মৰম কৰোঁ আৰু বহুত ভাল পাওঁ। তাইৰ পৰা মোক এনেদৰে আঁতৰাই নিদিব মা। তোৰ সন্তানৰ প্ৰতি মৰম ভাল পোৱা দেখিবলৈ বাকী নাই আৰু আমাৰ। তই এতিয়ালৈকে মোৰ ল'ৰাটোক কেইটা সন্তানৰ মুখ দেখালি, এটাও দেখাবলৈ পৰা নাই। সৰু বোৱাৰীজনীয়ে মোৰ ল'ৰাটোক আহি পাই সন্তানৰ মুখ দেখালে, আৰু ভৱিষ্যতেও দেখাই থাকিব। মোৰ সৰু বোৱাৰীজনীয়ে লক্ষী। তোৰ লগত ইমান বছৰ মোৰ ল'ৰাটো বাস কৰি ইমান কষ্ট খালে, এতিয়া দেখিছ এই সৰু বোৱাৰীজনীয়ে তাক কিমান সুখ দিছে। কি হৈছে তোমালোকৰ? ইমান হুলস্থুল কেলে কৰি আছা? আপোনাৰ এই ডাঙৰ বোৱাৰীজনী ধৰা তুলসী পাত নহয় জানো? তাই মোৰ নাতিনীজনীক কিয় হাত দিব লাগে? নহয় যদি কিবা এটা হৈ যায়, তেতিয়া মোৰ সৰু বোৱাৰীজনী কি কৰিব? তুমি অলপ বেছিয়ে কৰা নেকি? তুমি সেই ডাঙৰ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰা নে? তোমাৰ ছোৱালীজনীও দেখোন বিয়া হোৱা আজি 3 বছৰে হ'ল, এতিয়ালৈকে দেখোন নাতি মুখেই দেখা নাই। তোমাৰ ছোৱালীজনীকো যদি কোনোবাই কয় বাজি বুলি, তেতিয়া তোমাৰ কেনেকুৱা লাগিব? আপুনি মনে মনে থাকক, মোৰ ছোৱালীজনী বিয়া হোৱা মাত্ৰ 3 বছৰ হৈছে, কিন্তু এইজনী আজি 8 বছৰে হ'ল দেখোন। আপুনি যাওক, ইয়াৰ পৰা গুচি যাওক। আপোনাৰ আমাৰ মাইকী মানুহৰ মাজত মাত দিয়া কোনো কথা নাই নহয়, যাওক ইয়াৰ পৰা। তোৰ শহুৰে যিমানেই চাপোৰ্ট নকওঁ, তই কিন্তু বাজিয়েই, সেইটো কথা মনত ৰাখিবি। মোৰ পৰা তই সেইখিনি আশা কেতিয়াও নকৰিবি। কি হৈছে তোমালোকৰ? তোমালোকে ইমান কিয় কাজিয়া কৰি আছা? গোটেই দিনটো কাজিয়া। কিমান কাজিয়া নকৰা আৰু তোমালোকে? কিমান শুনিম আৰু কাজিয়া? মোৰ কাণে সহ্য নকৰা হৈ গৈছে তোমালোকৰ কাজিয়া শুনি। যদি শুনিবলৈ মন নাই, তেনেহ'লে কাণত তোলা সোমাই থ। চকুৰে দেখি মোৰ সহ্য নহয়, সেইকাৰণে মই কৈ পাওঁ। তোৰ এই বাজি ঘৈণীয়েজনী কাণ্ডবোৰ দেখি থাকিলে মোৰ সহ্য নহয়। ঠিক আছে, মই বুজি পালো তোমালোকৰ কথা, কিন্তু তোমালোকে কাজিয়া কৰাৰ আগতে এবাৰ ভাবিব লাগে নালাগে ঘৰখনত এজনী সৰু ছোৱালী আছে বুলি? তুমি কি ভাবিছা আমি এনেই চিঞৰি আছো নেকি? সেই সৰু ছোৱালীজনী ভালৰ কাৰণে আমি চিঞৰি আছো। এই বাজিজনীয়ে মোৰ ছোৱালীজনীক কিয় লাগিব লাগে? ঘপককে যদি নহয় কিবা এটা হৈ যায়, তেতিয়া মই কি কৰিম? হ'ব আৰু তোমালোক দুইজনীক বুজোৱা ক্ষমতা মোক ভগৱানে নিদিলে। ব'লা মা, মই তোমাক স্কুলত থৈ আহোঁ। ঐ মহাৰাণী, তই বৰষুণ ধৰিছে দেখিছনে নাই? কুঁৱাৰ পৰা পানীখিনি তুলি আনি ঘৰত থৈ আহি যা, এনেকৈ তই কান্দি থাকিব নালাগে। ঠিক আছে মা, এতিয়াই গৈছোঁ মই। সৰু বোৱাৰী, তুমি আকৌ এইবোৰ কি কৰিবলৈ আহিলা? যোৱা এতিয়াই যোৱা, ৰুমলৈ যোৱা, আৰাম কৰাগৈ যোৱা, মই বনাম এইবোৰ, যোৱা। তুমি যে ৰঙালাও খাই ভাল পোৱা, মই সেইকাৰণে এই ৰঙালাওটো লৈ আহিছোঁ। মই খুব ধুনীয়াকৈ বনাই খুৱাম দেই। ঠিক আছে মা, তেনেহ'লে আপুনিয়ে ৰান্ধক। আজি এই ৰঙালাওটো খুব ধুনীয়াকৈ ৰান্ধি মই সৰু বোৱাৰীজনীক খুৱাব লাগিব। আৰু এই বাজিজনী, তাইতো সন্তান নহয়, তাইকনো এইবোৰ ৰান্ধি খুৱাই কি পাম? তাইক ভাল খাদ্য খুৱাই একো লাভ নাই, তাইৰ সন্তান এনেও নহয়। মোৰ
সন্তান নাই কাৰণে মই ইমান অপমান সহ্য কৰিব লগা হৈছে। ইমান কষ্ট দিছে মোক মানুহবোৰে, কেলে বুজি নাপায়? ময়োতো মানুহ, মোৰোতো এখন অন্তৰ আছে, ময়ো কষ্ট পাওঁ। মোক কিয় ইমান অপমান কৰে মানুহবোৰে? সকলোবোৰে স্বাৰ্থপৰ দেখোন। মোৰ শাহু মাজনীও স্বাৰ্থপৰ, আৰু মোৰ সেই সৰু ভণ্টিজনী, তাইক মই সন্তানৰ সহ মোৰ মানুহজনলৈ আনিলোঁ, আৰু তাই মোক এতিয়া অপমান কৰে। মোৰ চুলিত ধৰিবলৈ আহে, তাই ছোৱালীজনীক মোক লাৰিবলৈ নিদিয়ে। হে ভগৱান, তুমি মোক কিয় জীয়াই ৰাখিছা? মোক মাৰি লৈ নোযোৱা কিয়? মোৰ সন্তান নাই, সেইটো কিবা মোৰ দুখ নেকি? ইমান অত্যাচাৰ কৰিব লগা হৈছে মই। হে ভগৱান, মোক মাৰি লৈ যোৱা। মোক যদি মাৰি নিয়া হয়, মই ইমান অত্যাচাৰ কৰিব লগা নহ'ল হয়। মোক কোনেও বাজি বুলি হাঁহিব লগা নহ'ল হয়। মোক মাৰি লৈ যোৱা ভগৱান, মোক মাৰি লৈ যোৱা। সেই ছোৱালীজনীকে মই মোৰ নিজৰ ছোৱালী বুলি ভাবি মৰম কৰিছিলোঁ, সৰুৰ পৰা লালন পালন কৰি ডাঙৰ কৰিছোঁ। এতিয়া মোক তাইৰ ওচৰৰ পৰা আঁতৰাই দিছে। মোৰ নিজৰ সন্তান নাই, তাইকে নিজৰ সন্তান বুলি ভাবি লৈছিলোঁ, সেইখিনিৰ পৰাও মোক এতিয়া বঞ্চিত কৰিছে। মই মা হোৱা সুযোগ কোনো নাপাম নেকি ভগৱান? তুমি মোক সেইখিনি সুযোগো নিদিয়া নেকি? ছোৱালী বদমাচি, মই তাত পানীৰ কাৰণে ৰখি আছোঁ, আৰু তই ইয়াত আহি কাৰ লগত কথা পাতি আছিলি? মই কাৰো লগতেই কথা পতা নাই মা। মই মোৰ মনৰ কথাবোৰ মই ভগৱানৰ আগতহে কৈ আছিলোঁ। তই ভগৱানক ক'লেই তোক ভগৱানে সন্তান দিয়া হয়, ইমান দিনে দিলেই হয়। এতিয়া তোক সন্তান দিব নেকি? তই বাজি হৈ থাকিবি। কিবা এটা কাম পাইছিলেও ভালদৰে কৰিব নোৱাৰো। পানীৰ কাৰণে মই ৰখি আছোঁ, তোৰ ন্যায় হোৱা নাই। এতিয়ালৈকে তই কথা পাতিয়ে শেষ কৰিবলৈ পৰা নাই ভগৱানৰ লগত। নিশ্চয় মা, মই পানী তুলিলোৱেই নহয়, মই যাবই ওলাইছিলোঁ ঘৰলৈ। যদি ঘৰত ভাতকেইটা খাই থাকিবলৈ মন আছে, তেনেহ'লে ঘৰৰ কাম কৰিব লাগিব। তোক মই এনেই পুহি ৰাখিবলৈ মোৰ একো গৰজ পোৱা নাই নহয়, দুনিয়াৰ বাজি। দেউতা, মই তোমাক এটা কথা কওঁনে? কোৱা মা, কি কথা? অ দেউতা, ঘৰৰ সকলোৱে ডাঙৰ মাৰ লগত কিয় ইমান বেয়া ব্যৱহাৰ কৰে? সকলোৱে গালি দিয়ে, কিয় এনেকুৱা কৰেনো ডাঙৰ মাৰ লগত? মা, তুমি এইবোৰ কথাত কাণ দিব নাপায় নহয়। তুমি ধুনীয়াকৈ স্কুল যাব লাগে, পঢ়িব লাগে, খেলিব লাগে, এইবোৰহে কৰিব লাগে। ডাঙৰৰ কথাত কাণ দিব নাপায় নহয়। সদায় সদায় কাজিয়া কৰি থাকিলে মইনো নুশুনাকৈ ক'ত যামগৈ? আৰু মোৰ স্কুলৰ লগৰবোৰে কয় আমাৰ ঘৰখন বোলে কাজিয়াৰ ঘৰ। আমাৰ ঘৰত সদায় কাজিয়াই হৈ থাকে। জানানে দেউতা, মোৰ এইবোৰ একেবাৰে ভাল নালাগে। লোকৰ ঘৰত ইমান ধুনীয়াকৈ থাকে, আমাৰ ঘৰত সদায় কাজিয়া লাগি থাকে। মা, তুমি এইবোৰ একো চিন্তা নকৰিবা, মই সকলোবোৰ ঠিক কৰি দিম। সঁচাকৈ কৈছানে দেউতা? সকলো ঠিক হৈ যাব? অঁ মা, মই সঁচা কথা কৈছোঁ, মই সকলো ঠিক কৰি দিম। চব ঠিক হৈ গ'লে ভালেই হ'ব। মই ডাঙৰ মাৰ লগত বহুত সময় খেলিব পাৰিম। জানানে দেউতা, মই ডাঙৰ মাৰ লগত খেলিলেই মায়ে মোক চব সময়তে টানি টানি লৈ আহে। ডাঙৰ মাক মোৰ বহুত ভাল লাগে। মায়ে মোক কিয় যাব নিদিয়ে জানো ডাঙৰ মাৰ ওচৰলৈ? চব ঠিক হৈ যাব মা, তুমি একো চিন্তা নকৰিবা। ব'লা এতিয়া স্কুললৈ ব'লা। ব'লা দেউতা, নহ'লে স্কুল দেৰি হ'ব। ব'লা। অ' দেউতা, মোক কিন্তু আজি তুমি কিবা এটা কিনি দিব লাগিব দেই। মই কিবা এটা কিনি দিলেহে ভালকৈ স্কুলত পঢ়িম। ঠিক আছে ব'লা, মোৰ পৰিজনীয়ে যি খায় মই তাকেই কিনি দিম। খোৱা বোৱাতেনো কিমান লাগি থাকিম? ইমান ভাগৰ লাগি গৈছেগৈ। আজি তেওঁ ভাতকেইটা খাই খুব সোৱাদ লাগিল। মা, পাকঘৰত দেখোন ভাতেই নাই। মোৰ বৰকৈ ভোক লাগিছে। মোৰ কাৰণে ভাত নথলে নেকি আপোনালোকে? মহাৰাণীজনীলৈ ভাত পানী সেজা কৰি আনি মুখৰ আগত খুৱাই দিব লাগিছিল নেকি? আমি চব খাই পেলালো। তোৰ কাৰণে একো ভাত চাত থোৱা নাই। তই কিয় বনাই খাব নোৱাৰ? তোক কোনে বনাই খুৱাব? আৰু তোক আমি ইমান অপমান কৰোঁ, ইমান অত্যাচাৰ কৰোঁ, ইমান লাঞ্ছনা দিওঁ, তথাপিতো তোৰ লাজ নাই হা? তই ইয়াৰ পৰা গুচি যাবলৈ নোৱাৰ? তই এইখন ঘৰত কাৰ কাৰণে আছ? কিয় আছ হা? তোৰ গিৰিয়ে দেখোন বেলেগকে আনিলে নে কি? তোক লিখা পঢ়াকৈ ডিভোৰ্চ দিব লাগিব, তেতিয়াহে তই যাবি নেকি? মোৰ ল'ৰাটোৱে তোক ডিভোৰ্চ নিদিয়ে, মই সেইটো কথা জানো। সেইকাৰণে তই নিজে নিজে ইয়াৰ পৰা ওলাই যা। তেতিয়া মই ডিভোৰ্চ পেপাৰ তাক লগাই পঠাই দিম তোৰ ওচৰলৈ। মা, আপোনালোকে মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰি আছে? মইতো আপোনালোকক কেতিয়াও একো অসুবিধা কৰা নাই। সুদা ভাত দিলেও তাকেই খাওঁ, দাইল ভাত দিলেও তাকেই খাওঁ। ঘৰটো একোনতহে মই পৰি আছোঁ। আপোনালোকে মোক কিয় ইমান অপমান কৰি আছে? মই কি কৰি দিয়া নাই আপোনালোকক? ঘৰটো সকলো কামেই কৰি দিওঁ, তথাপিও আপোনালোকে মোক কিয় ইমান অত্যাচাৰ কৰি আছে? মা, এইটো মোৰ মানুহজনৰ ঘৰ। মানুহজনৰ ঘৰ একোনত মোক পৰি থাকিবলৈ দিয়কচোন মা। ইয়াৰ পৰা মোক উলিয়াই নিদিব। তই মোৰ মুখে মুখে তৰ্ক কৰিবলৈ লৈছ। তোক মই এইখন ঘৰত কিয় ৰাখিম হা? কাৰ কাৰণে ৰাখিম? কি আশাত ৰাখিম মই তোক? মা, আকৌ এইজনে কি আৰম্ভ কৰিছে? আমি যে ভাত পানী বনাই কৰি খালোঁ, মহাৰাণী একেবাৰে সহ্য হোৱা নাই। তাইৰ মতে মই তাইক ভাত পানী বনাই কৰি সেজা কৰি তাইৰ মুখৰ আগত দিব লাগিছিল। বাজি কৰোবাৰ। মায়েতো ঠিক কথাই কৈছে। এইজনী তাত কি আছে জানো? এই ঘৰৰ পৰা লৈছে নহয়। এই ওলাই যোৱা হয় মোৰ সমস্যা অলপ কমিল হয়। আজি কাইলৈৰ ভিতৰতে মোৰ ছোৱালীজনী ডাঙৰ হ'ব, তাৰ পাছত জোৱাই আহিব। মই যে জোৱাই কি বুলি ক'ম নহয় এই কথা, মই নাকেই উলিয়াব নোৱাৰিম এইৰ পৰা।
নহয় নহয়, এইখন মোৰ মানুহজনৰ ঘৰ। মোৰ মানুহজনৰ ঘৰটো এৰি মই কলৈকৈ নাযাওঁ। মা আইতা তোমালোক কিন্তু বৰ বেয়া মানুহ দেই। ডাঙৰ মাজনী কিয় এনেকৈ গালি দি থাকা আৰু ভাতো খাবলৈ দিয়া নাই? ডাঙৰ মাজনী জানো ভোক নালাগে? ডাঙৰ মাতো আমাৰ দৰে মানুহহে, তোমালোকে কিয় এনেকৈ কৈ থাকা ডাঙৰ মাক? ঐ তোৰ দেখোন মুখখন ভয় কৰি চলিছে, যা কিতাপত বহগৈ যা। বোৱাৰী, তুমি এই ছোৱালীজনীক অলপ শাসন কৰিবা। তাই দেখিছানে কি কথা ক'বলৈ শিকিছে? বোৱাৰী, তুমি তোমাৰ শাহুমাৰ কথা গুৰুত্ব নিদিবা। তেওঁ তেনেকুৱাই, সেইবোৰ কথা তুমি মন নিদিবা। নাই নাই দেউতা, তেওঁতো মোৰ মা হয় আৰু মাকে জীয়েকক গালি দিয়েই। সেইবোৰ কথা মই ধৰি থকা নাই নহয়। ধৈৰ্য ধৰা আই, তুমি চাবা এদিন ভগৱানে তোমাকো বহুত সুখ দিব। তুমি মুঠতে ধৈৰ্য ধৰা। এতিয়া এনেদৰে কান্দা কুটা কৰি থাকিব নালাগে দেই। মই বজাৰৰ পৰা কিবা এটা আনিছো, তোমাৰ ৰুমতে থৈ আহিছো। তুমি যোৱা মনে খাই লোৱাগৈ। মই জানো নহয় তোমাক ইহঁতে ভাত দিয়া নাই বুলি। দেউতা আপুনি? হয়, এইবোৰ কথা কৈ থাকিব নালাগে। যোৱা মনে খাই লোৱাগৈ, যোৱা। তুমি ইয়াতে আছা? মই আকৌ বিচাৰি ফুৰিছিলো। কি হ'ল, তোমাৰ মুখখন এনেদৰে শুকাই আছে যে? তুমি একো খোৱা নাই নেকি? কিয় নাই খোৱা? খাইছোতো। নহয়, তুমি মোক মিছা কথা কৈছা। মই তোমাৰ মুখখন দেখিলেই বুজি পাওঁ। মই চব বুজি পাওঁ, চব দেখি আছো। মোৰ ঘৰখনৰ মানুহে তোমাক বহুত অত্যাচাৰ কৰে ন? আচলতে মই ভুল কৰিলো। মই দ্বিতীয় বিবাহ কৰাবই নালাগিছিল। নহয় নহয়, আপুনি ভুল বুজিছে। মোক সকলোৱে মৰম কৰে, কেতিয়াবা অকণমান গালি দিয়ে আৰু। সেইটোনো কথা হ'লনে? ঘৰখনৰ মানুহে মোক নিজৰ বুলি ভাবে কাৰণেইতো গালি দিয়ে। সেইবোৰ কথা আপুনি মন নিদিব। মই সকলো দেখি থাকো, সকলো বুজি পাওঁ। তুমি মোক মিছা কথা কৈ মোক সান্তনা দিব বা বুজাব নালাগে। এই বেগখন লৈ যোৱা, ইয়াতে কিবা অলপ আনিছো, তুমি খাই লোৱাগৈ। আৰু কিবা বনাই খাবলৈ মন গ'লেও বনাই খোৱাগৈ। ঠিক আছে, হ'ব। মই মানুহবোৰক কেনেকৈ বুজাওঁ? সন্তান জন্ম দিব পৰা ক্ষমতা মোৰহে নাই। তাই ঠিকেই আছে, মইহে বজা। মই এইবোৰ কথা মানুহবোৰক কেনেকৈ বুজাওঁ? মোৰ ভুলৰ শাস্তি অকল তাই খাব লগা হৈ আছে। মই কি কৰি বুজাওঁ এতিয়া? নাই নাই, কিবা এটা কৰিবই লাগিব। নহ'লে এওঁলোকে বহুত কষ্ট দিব, এদিন মাৰিও পেলাব। মই এনেকৈ বহি থাকিলেই নহ'ব। খুৰা খুৰী, ঘৰত কোন আছে? ওলাই আহক, জল্দি জল্দি ওলাই আহক। এই দাদাজনৰ কিবা এটা হৈ গৈছে। আপোনালোক কোন আছে? ওলাই আহক। কি হৈছে? মোৰ ল'ৰাটোৰ কি হৈছে? দাদাজন ৰাস্তাত আহি থাকোঁতে হঠাতে পৰি গ'ল। কি হৈ গ'ল মই একো ধৰিব পৰা নাই। ডক্টৰ হস্পিটেললৈ মই লৈ গ'লো আৰু ডক্টৰে কৈছে বহুত ডাঙৰ বেমাৰ হৈছে, বহুত টকা লাগিব অপাৰেশ্যন কৰোঁতে। হা? এইবোৰ আকৌ কি হৈ গ'ল? কি বেমাৰ হৈছে তাৰ? ইমানবোৰ টকা মই ক'ত পাম এতিয়া অপাৰেশ্যন কৰিবলৈ? কি কৰোঁ এতিয়া আমি? গৰু ছাগলী বেচিলেও দেখোন ইমান টকা নাপাম। সৰু বোৱাৰী, তোমাৰ যিমান গহনা আছে গোটেইখিনি দিয়া, আৰু এই ঘৰ দুৱাৰ মাটি বাৰী সকলোখিনি বিক্ৰী কৰি মোৰ ল'ৰাটো অপাৰেশ্যন কৰিবই লাগিব। মা আপুনি এইবোৰ কি কথা কৈছে? আপুনি এনেকুৱা কথা ভাবিব পাৰিলে কেনেকৈ? মোৰ গহনা দিম? অপাৰেশ্যন কৰিবলৈ মোৰ গহনা দিব লাগে? মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা নাই? মোৰ মাহঁতৰ ঘৰৰ পৰা দিয়া গহনাখিনি মই কিয় দিম? মোৰ দেউতাহঁতৰ ঘৰৰ অৱস্থাও ভাল, কিন্তু তথাপিও মই মোৰ ঘৰৰ পৰা 1 টকাও নানো, কাৰণ মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে। আপোনাৰ ল'ৰাটো নহয় যদি কিবা এটা হৈ যায়, মোক আৰু মোৰ ছোৱালীজনীক মোৰ মাহঁতৰ ঘৰে চাব। সেইকাৰণে মই এতিয়া সিহঁতৰ ঘৰৰ পৰা 1 টকাও নানো। আপোনাৰ ল'ৰা আপুনি যেনেকৈ ভাল কয় তেনেকৈ ভাল কওক। ডাঙৰ বোৱাৰী, কি হ'ব এতিয়া? তুমিয়ে কিবা এটা কৰা। মা, আপুনি একো চিন্তা নকৰিব। মই জীয়াই থাকোঁতে মোৰ মানুহজনৰ চিকিৎসা নহ'ব, এইটো কেতিয়াও হ'ব নোৱাৰে। মই তেওঁক জীয়াই ৰাখিমেই। মই সকলো যোগাৰ কৰিম। মোৰ নিজৰ জীৱন দি হ'লেও মই মোৰ মানুহজনক জীয়াই ৰাখিমেই। মই এতিয়াই ওলাই যাওঁ। মই টকা যোগাৰ নোহোৱালৈ মই ঘৰলৈ ঘূৰি নাহোঁ। ৰ'বা, তুমি কলৈকো যোৱাৰ প্ৰয়োজন নাই। মই অসুস্থ নহয়, মই সম্পূৰ্ণ সুস্থ হৈ আছো। কি? তই সুস্থ হৈ আছ? তই যদি সুস্থ হৈ আছ, আমাক ইমান ডাঙৰ মিছা কথা কেলে ক'লি? মিছা কথা নোকোৱা হ'লে মই সঁচা কথাটো কেতিয়াও গম নাপালোঁ হয়। মোৰ দুজনী ঘৈণীৰ ভিতৰত মোক কোনজনীয়ে বেছিকৈ ভাল পায়, কোনজনীয়ে বেছিকৈ মৰম কৰে, সেইটো কথা মোৰ জনাটো বৰ দৰকাৰ আছিল। আৰু মই এতিয়া গম পাই গ'লোঁ। মই আৰু চব বুজি পাইছোঁ। এতিয়া মোক কোনো একো বুজাব নালাগে। তুমি মোৰ সকলোতকৈ আপোন। তোমাৰ বাহিৰে মোক কোনেও বেছিকৈ ভাল নাপায়। মা, মই সিদ্ধান্ত লৈ পেলাইছোঁ। মই এতিয়াৰ পৰা তোমাৰ ডাঙৰ বোৱাৰীৰ লগত থাকিম। তোমাৰ সৰু বোৱাৰীৰ লগত মই নাথাকোঁ। ডাঙৰ বোৱাৰীৰ লগত থাকিবি? কিন্তু তাইতো এজনী বাজি হয়। তাইৰ লগত তই কেনেকৈ জীৱনৰ সুখ পাবি? নহয় মা, মই তোমালোকৰ আগত সঁচা কথাটো ক'বলৈ এইবোৰ নাটক কৰিব লগা হ'ল। মইহে বজা, মোৰ মানুহজনী বাজি নহয়। আমি দুয়োটাই আলোচনা কৰি এই সৰু বোৱাৰীক এই সৰু ছোৱালীজনীৰ সৈতে তুলি লৈছিলোঁ। কাৰণ মই বজা, মই জানো মোৰ কেতিয়াও সন্তান নহয়। মই যাকে বিয়া নকৰাওঁ কাৰোৱেই সন্তান নহয়। সেইকাৰণে মই এই কণমানিজনীৰ সৈতে তোমাৰ সৰু বোৱাৰীক তুলি লৈছিলোঁ। এই সিদ্ধান্ত আমাৰ দুয়োৰে মত আছিল। তেতিয়াহ'লে সমস্যাটো তোৰহে, মোৰ বোৱাৰীজনী নহয়। নহয় মা, তোমাৰ ডাঙৰ বোৱাৰী একোৱেই সমস্যা নাই। তেওঁ সম্পূৰ্ণ সুস্থ। সমস্যা মোৰহে। আমি দুয়োটাই ফুৰিব যাওঁ বুলি বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ, কিন্তু সকলো ডক্টৰে এটাই কথা কয়, মই কেতিয়াও দেউতাক হ'ব নোৱাৰোঁ। এই ইমান ডাঙৰ লাজৰ কথাটো মইনো ঘৰখনৰ আগত কেনেকৈ কওঁ? সেইকাৰণেই মই কোৱা নাছিলোঁ। আৰু তোমালোকে ডাঙৰ বোৱাৰীজনীক ইমান অত্যাচাৰ কৰিলা, মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ।
যিমান দিন বাগৰি বাগৰি গৈ আছে তোমালোকৰ অত্যাচাৰৰ সীমা সিমান দিনেই বাঢ়ি বাঢ়ি গৈ আছে সেইকাৰণে মই লাষ্টত ভাবিলোঁ কথাটো কৈ দিয়াই ভাল মা তুমি ইমান বুৰ্বক বুলি মই ভবাই নাছিলোঁ মই যদি সন্তান জন্ম দিবই পাৰিলোঁ হয় মোৰ এই সৰু বোৱাৰীজনীক সেই অকণমানিজনীৰ সৈতে মই কিয় আনিলোঁ হয় সকলো মই কৈ শেষ কৰিম নে তুমিও কিবা ক'বা নাই নাই তুমি মোৰ লগত থাকিব নালাগে তুমি সৰু বোৱাৰীজনীৰ সৈতে থকা আৰু মই ঘৰলৈ যামগৈ নহয় নহয় বা তুমি মোৰ নিজৰ বাৰ দৰে আৰু তুমি গুচি নাযাবা আমি দুইজনী একেলগে ইয়াতে থাকিম মই সকলোবোৰ কথা বুজিয়ে পোৱা নাছিলোঁ সেইকাৰণে এনেকুৱা কৰিছিলোঁ এতিয়াৰে পৰা আমি দুইজনী সতিনী নহয় আমি দুইজনী নিজৰ বাই ভনীৰ দৰে থাকিম তুমি সঁচাকৈ কৈছা তোমালোক এতিয়াৰ পৰা সতিনীৰ দৰে নাথাকা বাই ভনীৰ দৰে থাকিবা দেখিলা ডাঙৰ বোৱাৰী মই তোমাক কৈছিলোঁ নে এদিন তোমাক ভগৱানে নিশ্চয় সুখ দিব আজি সেই দিনটো ঘূৰি আহিল আজি কি কথা হ'লনো ঘৰৰ সকলোৱে দেখোন হাঁহি হাঁহি আছে মইতো জীৱনতে দেখা নাই এনেদৰে তোমালোকে হাঁহি হাঁহি থকা আজি এনো কি হ'ল তোমালোকৰ মই তোমাক কৈছিলোঁ নে সকলোবোৰ ঠিক হৈ যাব আজি সকলো ঠিক হৈ গ'ল মানে আমাৰ সৰু মা আৰু ডাঙৰ মাৰ মাজত আজিৰ পৰা কাজিয়া নহয় দুইজনীয়ে মোক সমানে মৰম কৰিব অঁ শুন আজিৰ পৰা তোমাৰ দুজনী মা দেই মোৰ দেখোন বিশ্বাসেই হোৱা নাই মই এতিয়া কি কৰিম নাচিম নে গাম নে কি কৰিম